হেল্ল' এভৰিৱান, মই মাইনু বৰুৱাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মৰমৰ অভিনেত্ৰী অমৃতা গগৈ মাক হোৱাৰ পাছত পুনৰ কামত ব্যস্ত হৈ পৰিছে। তেনে এটা ফটোশ্বুটৰ মেকআপ কৰি থাকোঁতে লাইভ আহি নিজৰ কামৰ বিষয়ে কি ক'লে শুনকচোন আহক। খুব সোনকালে কামলৈ বেক কৰা বুলি কৈছে। কৰ্ম আচলতে কৰি যাবই লাগিব, কেৱল টকাৰ বাবে নহয়, মানসিক সন্তুষ্টিৰ বাবে আপুনি ভাল পোৱা কামবোৰ কৰি থকাটো খুবেই বেছি জৰুৰী। মই আজি ইমান বছৰে অভিনয়ৰ লগত জড়িত, কেমেৰাৰ সৈতে জড়িত, গতিকে হঠাৎ একেবাৰে যদি মই এবছৰলৈ বহি দিওঁ হয়তো মই মানসিকভাৱে কষ্ট পাব পাৰোঁ। গতিকে সেই সময়খিনিৰ প্ৰতি লক্ষ্য ৰাখি, সেই কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান এনেকুৱা কাম বাছি লৈছোঁ যিবোৰ কামে ৰিধিকো কষ্ট নিদিয়ে আৰু মোৰো কামবিলাক চলি থাকে তেনেকুৱা ধৰণৰ। আৰু মোৰ দুইটা পৰিয়ালে খুব বেছি ছাপোৰ্ট কৰি আছে, গতিকে মই কাম কৰিব পাৰিছোঁ। তেওঁলৈ বহুত মৰম আৰু শুভেচ্ছাৰে ধন্যবাদ।